আহিছোঁ আজি এটা নতুন ভিডিঅ'লৈ। ৰাতিপুৱাৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া চাহ খাবলৈ লৈছোঁ লাল চাহ আৰু কাটা বিস্কুট দুটা। আজি আমাৰ ৰোৱা গোছ লৈছে, সেইকাৰণে চব্জি কটাত ভণ্টি পূৰা ব্যস্ত। তাই চব্জি কাটি দিছে, মই বনাব লাগিব। মা পথাৰলৈ গৈছে, তাই পূৰা কাটি আছে। চাহ দিবলৈ আহিলোঁ, চাহ লৈ আহিছোঁ। ৰাতিপুৱা 5টা বজাতে আজি ৰোৱনী আহিলে, যিহেতু একো খাই নাই অহা। মায়ে চাহ আনিবলৈ আহিছে। চাওকচোন আমাৰ পথাৰখন কিমান ধুনীয়া লাগিছে দেখিবলৈ। ৰোৱনীবোৰে ৰুই আছে। জোক নাই লোৱা নে? জোক নাই লোৱা। তাই পূৰা চব্জি কাটিছে, পচলা দিব মানে ব্ৰইলাৰ মাংসৰ লগত। সেইকাৰণে তেওঁ পূৰা পচলা কাটি আছে, হেঁচি কোমল কৰিছে। দালি বনাই ৰেডি হৈ গ'ল। এতিয়া আমৰ আচাৰ মই বান্ধিবলৈ লৈছোঁ। এতিয়া চব্জি কাটি ৰেডি কৰি দিছে, এতিয়া মই বনাব লাগে আৰু। পচলা চব্জি বনাইছোঁ ভণ্টিৰ লগত, ভণ্টি কেমেৰামেন। মই এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু।
কাইলৈ সেই ইউটিউবৰ পৰা কিবা এটা ৰেচিপি চাই বস্তুখিনি আনি কিনে বনাম দেই ভিডিঅ' বনাম সেইটো চেলেঞ্জ জমনি লাগিছে মানুহ চিপছ খোৱাটো বহি আছে 80 বহি আছে সকলোৱে মাংস জুতি ল'বলৈ ৰখি আছে আমাৰ ভণ্টি পুৰা কামত লাগিছে হাৰিছে ঘৰ চাফা কৰিছে বেছি এয়া ভণ্টিয়ে ভাত খাইছে এয়া আমাৰ বেটীয়ে খাইছে এয়া মোৰ ভাত এতিয়া খাওঁ তেনেহ'লে